চাৰ্জশ্বিটখন গৰিমাই গ্ৰহণ কৰা কথাটো মোৰ ভাল লগা নাই। শুনিবলৈ পাইছোঁ গৰিমাই হেনো কথাটো একচেপ্ট কৰিছে মোৰ সেই কথাটো ভাল লগা। জুবিন গাৰ্গৰ লগত কি হৈছিল ছিংগাপুৰত আমাক শেষৰ ভিডিঅ'টো লাগে। মোক এতিয়াও এটা প্ৰশ্নৰ উত্তৰ লাগে যে যিসমূহ ভিডিঅ' আগে ওলাই আহিলে সেই শেষৰ ভিডিঅ'টো মোক লাগে। চাৰ্জশ্বিটক লৈ গৰিমা পামি সন্তুষ্ট। সেইমতে তদন্তৰ কাৰ্যখিনি সম্পাদন হৈছে, সেইকাৰণে আশা কৰা মতে হোৱাৰ কাৰণে আমাৰ ভাল লাগিছে। যোনটো আস্থা ৰাখিছিলোঁ তদন্তকাৰীৰ ওপৰত, সেইটো ভাল লাগিছে দেখি পেলাই যে তেওঁলোকে ইমান নিষ্ঠাৰে ইমানখিনি ধুনীয়াকৈ কৰিছে। অসন্তুষ্ট অভিনেতা ৰবি শৰ্মা। মই এই চাৰ্জশ্বিটখনলৈ সন্তুষ্ট নহয় ব্যক্তিগতভাৱে। সন্তুষ্টি অসন্তুষ্টিৰ মাজত জুবিন জীৱন। দীঘলীয়া উৎকণ্ঠাৰ অন্ত পেলাই 12 ডিচেম্বৰত SITয়ে দাখিল কৰিলে জুবিন হত্যাৰ চাৰ্জশ্বিট। প্ৰায় 3500 পৃষ্ঠাজোৰা চাৰ্জশ্বিটখন আদালতত দাখিল কৰাৰ পাছৰে পৰা ৰাজ্যজুৰি আৰম্ভ হৈছে ন চৰ্চা। ফাঁচীকাঠত ওলমিবনে সিদ্ধাৰ্থ শ্যামকানু, শেখৰ আৰু অমৃতপ্ৰভা? জুবিনক হত্যা কৰাৰ কাৰণ কি আছিল? চাৰ্জশ্বিটখনক লৈ জুবিন পত্নী গৰিমা সন্তুষ্টনে? ইত্যাদি ইত্যাদি। মুঠতে 12 ডিচেম্বৰত SITয়ে দাখিল কৰা চাৰ্জশ্বিটখনে জন্ম দিছে নতুন নতুন প্ৰশ্নৰ। তাৰ মাজতে আবেদনকাৰীৰে ভৰি পৰিছে CJM আদালত। ইখনৰ পাছত সিখনকৈ আবেদন দাখিল কৰা হৈছে আদালতত। প্ৰায় 300ৰো অধিক লোকে জুবিন হত্যাৰ চাৰ্জশ্বিটৰ কপি বিচাৰি কৰিছে আবেদন। ইয়াৰ মাজতে চাৰ্জশ্বিটখনক লৈ যেন দুটা ভাগত বিভক্ত হৈছে জুবিন অনুৰাগীসকলো। এফালে SITৰ চাৰ্জশ্বিটখনক লৈ গৰিমা পামিৰ মুখত সন্তুষ্টিৰ চিন, আনফালে আদালতত দাখিল কৰা চাৰ্জশ্বিটখনক লৈ সন্তুষ্ট গৰিমাক লৈ অসন্তুষ্ট অভিনেতা ৰবি শৰ্মা। ৰবি শৰ্মাৰ মন্তব্য, প্ৰথম কথা হৈছে যে মই এই চাৰ্জশ্বিটখনলৈ সন্তুষ্ট নহয় ব্যক্তিগতভাৱে, আৰু সন্তুষ্ট নহয়। আৰু মোক এতিয়াও এটা প্ৰশ্নৰ উত্তৰ লাগে যে যিসমূহ ভিডিঅ' আগে ওলাই আহিলে সেই শেষৰ ভিডিঅ'টো মোক লাগে। এজন জুবিনৰ বন্ধু হিচাপে, জুবিন অনুৰাগী হিচাপে, জুবিনৰ ভক্ত হিচাপে মই বিচাৰোঁ যে জুবিন গাৰ্গৰ শেষ পৰ্যায়টোত কি হৈছিলে মই জনাৰ মোৰ অধিকাৰ আছে আৰু মোক সেইটো লাগে। গতিকে বাকী সবিশেষ মই আৰু এইকেইদিনৰ ভিতৰতে ক'ম, আৰু অলপমান তথ্যও আহৰণ কৰিব লাগিব, কাৰণ এইটোত মই আন্ধাৰত মানে কাৰণ চলাই থাকিলে নহ'ব। সমান্তৰালকৈ চাৰ্জশ্বিটখনক লৈ খুবেই নাৰাজ অখিল গগৈও। অখিল গগৈৰ মতে ডাষ্টবিনত পেলাই দিব লাগে এইখন চাৰ্জশ্বিট, এইখন কাগজৰ টুকুৰাহে মাত্ৰ। কালি জুবিনদাৰ যিখন চাৰ্জশ্বিট দিলে, সঁচা কথা ক'বলৈ গ'লে যিকোনো জনা শুনা মানুহৰ বাবে যাৰ ন্যূনতম আইনী জ্ঞান আছে তেওঁলোকৰ বাবে কালিৰ সেই চাৰ্জশ্বিটখনক কোনোপধ্যে চাৰ্জশ্বিট বুলি কোনো মানি নলয়। চাৰ্জশ্বিট তৈয়াৰ কৰা হয় ঘটনাস্থলীত। ঘটনাস্থলীলৈ গৈ পৰীক্ষা নিৰীক্ষা কৰি, ঘটনাস্থলীলৈ গৈ যিটো ঘটনা ঘটিছিলে, যিকেইজন অভিযুক্ত যোনে হত্যা কৰিছে তেওঁলোকক লৈ চিনটো ৰিক্ৰিয়েট কৰা হয়। ইয়াৰ পৰা সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত আৰু ছোৱালীগৰাকীৰ নাম কি আছিলে, অমৃতপ্ৰভা মহন্ত, তেওঁলোকক ছিংগাপুৰ লৈ যাব লাগিব। ছিংগাপুৰ লৈ গৈ যিটো ঠাইত সেই ঘটনা ঘটিছিলে সেই ঘটনাটোৰ এটা ৰিক্ৰিয়েশ্যন বা পুনৰ সেইধৰণে গোটেই বস্তুটো তৈয়াৰ কৰি ল'ব লাগে। আনহাতে দেৱব্ৰত শইকীয়াৰ মতেই চাৰ্জশ্বিটত প্ৰথমেই থাকিব লাগিছিল মুখ্যমন্ত্ৰীৰ নাম। মই চাৰ্জশ্বিটখন মোৰ যিখিনি মই গম পাইছোঁ, যিসকলক জেলত ভৰাইছিল তেওঁলোককে দোষী সাব্যস্ত কৰিছিল, আৰু PSO কেইজনক মানে কামত অৱহেলাৰ কাৰণে কৰিছে নেকি। এতিয়া PSO কেইজনকতো যাবলৈ কোনোবাই টিকেট দিব লাগিব, লগত যাবলৈ পাছপৰ্ট দিব লাগিব, সেইবিলাক দিছিল নে নাই। প্ৰথম কথাটো মই ভাবোঁ তাত সোমাব লাগে অসমৰ মুখ্যমন্ত্ৰীৰ নাম প্ৰথম চাৰ্জশ্বিটত, কাৰণ তেখেতে কৈছিলে যে 6 বছৰ আগৰ নে 7 বছৰ আগৰ পৰাই পৰিকল্পনা চলিছে। তেখেতে ইমানখিনি কথা যদি জানে, তেখেতে নিৰাপত্তা ব্যৱস্থাটো কিয় জুবিন গাৰ্গক ভিতৰতো মাৰিব পাৰে, বাহিৰতো মাৰিব পাৰে। তেওঁলোকে PSO দুজন দিছিলে, এতিয়া PSO কেইজন যোৱাৰ কাৰণে যিটো পাৰ্মিশ্যন ল'ব লাগে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা, মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছৰ পৰা, ছিংগাপুৰৰ অথৰিটিৰ পৰা, যে আৰ্মছ লৈ যাব আৰু তেওঁলোকে লগত যাব, সেইবিলাক কৰিছিল নে, সেইখিনি চালেনে নাই।
সেই গতিকে মইতো ভাবোঁ চাৰ্জশ্বিটখন সম্পূৰ্ণ আৰু মই সেই গতিকে আজি ৰাতিপুৱাই জুবিন সমাধি ক্ষেত্ৰলৈ গৈছিলোঁ। তাৰ পৰাই মই আমাৰ ৰাজ্যৰ জুবিন প্ৰেমী ৰাইজ, অসমক ভালপোৱা ৰাইজ, অসমৰ যিসকল বিশিষ্ট আইনজীৱী, অসমৰ যিসকল প্ৰাক্তন ন্যায়াধীশ আৰু যিসকল বুদ্ধিজীৱী বুলি আমি সততে সন্মানিত। মুঠতে ৩,৫০০ পৃষ্ঠাজোৰা এই চাৰ্জশ্বিটখনে এটা পক্ষক সন্তুষ্টি দিয়াৰ বিপৰীতে নাৰাজ আন এটা পক্ষ। বিশেষকৈ বিৰোধীৰ মুখত এই চাৰ্জশ্বিটখনক লৈ সৰব চৰ্চা। গতিকে আগন্তুক দিনসমূহত এয়া লক্ষণীয় হ'ব ৩,৫০০ পৃষ্ঠাজোৰা এই চাৰ্জশ্বিটখনে জুবিনৰ প্ৰকৃত হত্যাকাৰী চিনাক্ত কৰিব পাৰিবনে? উচিত শাস্তি অসমৰ ৰাইজে বিচৰা ধৰণেই দিব পাৰিবনে? নিউজ ডেস্ক ৰিপৰ্ট, পিপলছ টিভি, অসম নিউজ এনি।